মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি শিকিম কেনেকৈ ক্ৰম ব্ৰাউজাৰৰ পৰা বা গুগলৰ পৰা যিকোনো বস্তু PDF আকাৰে আমি ডাউনলোড কৰিব পাৰোঁ। সেই বস্তুটো আজি আমি শিকিম। কোনো এটা নোটছ আপোনালোকে গুগলত মাৰিছে, সেই নোটছখিনি আপোনালোকে PDF আকাৰত পাব খোজে, তেনেহ'লে কেনেকৈ PDF আকাৰে পাব বা PDFটো কেনেকৈ ডাউনলোড কৰিব, যিকোনো পেজ আপোনালোকে PDF আকাৰে ডাউনলোড কৰিব পাৰিব। সেই প্ৰচেছটো আজি আমি শিকিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমে আমি ক্ৰম ব্ৰাউজাৰ খুলিম। ইয়াতে আছে ক্ৰম ব্ৰাউজাৰ। এই ব্ৰাউজাৰটো আমি খুলিম। প্ৰথমে আমি ইয়াতে লিখিম সাপোজ বায়োডাইভাৰ্চিটি বা হয় বায়োডাইভাৰ্চিটি। ইয়াতে আহিছে বায়োডাইভাৰ্চিটি। বায়োডাইভাৰ্চিটিৰ ওপৰত আমাৰ অকণ নোটছ লাগে। তো আমি কি কৰিব লাগিব, এইসমূহ পেজ আমি ডাউনলোড কৰিম। ইয়াতে বায়োডাইভাৰ্চিটি সম্পৰ্কে কিছু কথা আছে। সো আমি ইয়াক যদি PDF আকাৰে পাব খোজো, অকল এইটোৱে নহয়, যিকোনো নোটছ আমি যদি ইয়াক PDF আকাৰে পাব খোজো তেনেহ'লে কেনেকৈ পাম। ইয়াতে স্ক্ৰীনশ্বট মাৰিলেও হ'ব, বাট স্ক্ৰীনশ্বট কৰিলে কেতিয়াবা এটা পেজ হেৰাই যায় বা কিবা হয়। সো আমি ইয়াক PDF আকাৰে ডাউনলোড কৰিম। প্ৰথমে আপোনালোকে যাব, ইয়াতে যে দেখিছে এইটো কোণত আছে 3 ডট, এই 3 ডটত আমি প্ৰথমে ক্লিক কৰিম। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে শ্বেয়াৰ বুলি এটা অপশ্যন আছে। এইটো শ্বেয়াৰ, এই শ্বেয়াৰ বুলি এটা অপশ্যন আছে। এই অপশ্যনত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত তলত বহুকেইটা অপশ্যন আহিছে। এইসমূহ অপশ্যনৰ একেবাৰে শেষতটো ইয়াত আছে প্ৰিণ্ট বুলি এইটো অপশ্যন। এইটো অপশ্যন প্ৰিণ্ট বুলি আছে। ইয়াতে আমি ক্লিক কৰিম। প্ৰিণ্ট বুলি আছে, দেখিছে আমি PDF আকাৰে পাইছোঁ বৰ্তমান 4টা পেজ। এইসমূহ পেজ খুব সুন্দৰকৈ যিখিনি নোটছ আছিলে সেইখিনি নোটছ আমি ইয়াতে পাইছোঁ, দেখিব পাইছে। এইসমূহ নোটছ আমি এতিয়া ছেভ কৰিম। ইয়াতে ওপৰত ছেভ আছে, এই ছেভত ক্লিক কৰি ছেভ কৰিম। মেমৰি ফাইলত যাব, হোৱাট ইজ বায়োডাইভাৰ্চিটি ইয়াতে লিখা আছে। যদি আপোনালোকে নামটো চেঞ্জ কৰিব খুজিছে তেনেহ'লে নামটো চেঞ্জ কৰিব পাৰিব বা এনেকৈ থ'ব পাৰিব। ছেভত ক্লিক কৰিব। ছেভ হৈ গৈছে। আমি এতিয়া চেক কৰিম মেমৰি ফাইলত PDFটো আছে নে নাই। মেমৰি ফাইলৰ ডকুমেণ্টছত চাম। হয়, দেখিছে ইয়াতে খুব সুন্দৰকৈ আছে হোৱাট ইজ বায়োডাইভাৰ্চিটি। এইখিনি আমি এতিয়া অ'পেন কৰি চাম, সেইটো অ'পেন কৰি চাম সেইটো PDF হয়নে নহয়। হয়, দেখিব পাইছে খুব সুন্দৰকৈ সেই একে PDFটো ইয়াতে আহি ছেভ হৈ আছে। ইয়াৰ পৰা আমি খুব সুন্দৰকৈ এতিয়া পঢ়িব পাৰিম।